মাৰ গাটো বহুত বেয়া অ'। পইচাকেইটা পালে ভাল ডক্তৰ এটা ওচৰলৈ নিম বুলি ভাবিছিলোঁ, কিন্তু চালা আজি অকণমান দেৰি হোৱাৰ কাৰণে মালিকে কামৰ পৰা উলিয়াই দিলে বে। পইচা থকা মানুহ চবে কেলা আমাক কুকুৰ নিচিনা ব্যৱহাৰ কৰে বে। আমি কি মানুহ নহয় নেকি? তাকো দিবি। জীৱন জীয়াব হ'লে ভালকৈ জীৱন গঢ়িবলৈ অকল টকাৰ প্ৰয়োজন। টকাৰ অবিহনে একো নহয়, গম পাইছ? অটোখন চলাইনো কিয় টকা পাওঁ? যি কি নহওক ভাবিছিলোঁ বুজিছ, ছোৱালীজনীক ভাল স্কুল এখনত পঢ়াম। ইমান দুৰ্ভাগ্য, মই ছোৱালীজনী স্কুল ফিজ দিব পৰা নাই। তাইক স্কুলৰ পৰা উলিয়াই দিম বুলি কৈছে অ'। এনেকৈ জীয়াই থকাতকৈ নথকাই ভাল কেলা। আমি কিবা এটা কৰিব লাগিব। বৰ্ণালীক আজি কথা দি আহিছোঁ, কিবা এটা নকৰালৈকে তাৰ ওচৰলৈ নাযাওঁ বুলি। কিন্তু কৰিবি কি আকৌ? আমাৰ জীৱনটো এনেকৈয়ে যাব দুখত। ঐ শুন আকৌ, তহঁতি ৰাজক দেখিছনে? সি বোলে নতুনকৈ ঘৰ বনাই, আকৌ নতুন বাইক লৈছে। তাক যদি আমি ফুচুলাওঁ, সি কি কাম কৰে তাৰ কামত আমি সোমাই যাব পাৰিম কিন্তু। কথাটো বাৰু তই ঠিকেই কৈছ। মই আকৌ সি কিবা 2 নম্বৰী কাম কৰে বুলিহে শুনিছোঁ। আমি এতিয়া সেইবিলাক ভাবি লাভ নাই। আমাক মুঠতে অকল টকা লাগে এতিয়া, গম পাইছ? পিছে তাক আমি কেনেকৈ পটাব পাৰিম? সি জানো আমাক ক'ব কথাবিলাক? সেইবিলাক মোৰ ওপৰত এৰি দে। কালি গোটেইকেইটা আমি ইয়াতে লগ হ'ম। ৰাজক মই লৈ আহিম লগত। বঢ়িয়া। ঠিক আছে, তেনে কাইলৈ সেইটোকে কৰোঁ। ঐ ব'ল এতিয়া যাওঁ, বহুত দেৰি হ'ল, ব'ল। মোৰ পেকটো শেষেই হোৱা নাই আকৌ। চব ঠিক আছে? কথাবিলাক মনত আছেনে তহঁতৰ? আছে, কিন্তু তইহে পাহৰি নাযাবি। তাক যেনেকৈ হ'লেও আনিবিয়ে আজি। সেইবিলাক মোৰ ওপৰত এৰি দে। মই যেনেকৈ হ'লেও আনিমেই আনিম তাক। হ'ব হ'ব, এতিয়া যাওঁ ব'ল, দেৰি হ'ব নহ'লে। বৈ। মোৰো কাম আছে। ঐ ল। দে ৰাতি লগ পাম দেই। ঠিক আছে। যতীন দা, কেলৈ ধৰি আনিলেনো ইয়াক? কি কৰিলে ই? বহচোন বাৰু। কি কৰিলে ই?
পাৰ্চেলত অহা মোবাইল চুৰ কৰি ধৰা পৰিলে। ভাল যে মই মোবাইলটো উদ্ধাৰ কৰি প্ৰকৃত মানুহজনৰ হাতত গতাই দিলোঁ। কেনেবাকৈ সিহঁতে ইয়াৰ এগেইনষ্টত কেছ কৰাহেঁতেন, বাপুৱে ধুনীয়াকৈ জেলৰ হাৱা খাই থাকিলেহেঁতেন। প্ৰণয়, তই কিয় কৰিব লাগে এনেকুৱা হা? আৰে মই কৰোঁ বুলি কোৱা নাছিলোঁ নহয়। থানা হয়, হুলস্থুল নকৰিবি। তহঁতি ইয়াৰ ভাল লগৰ হিচাপেহে তহঁতক ইয়ালৈ মাতি আনিছোঁ, অলপ বুজাবি। গাঁৱৰে ল'ৰা, বেয়া হ'লে আমাৰো বেয়া লাগে, যিহেতু সৰুৰ পৰাই চিনি পাওঁ। এনেকুৱা কৰিব নালাগিছিল নিয়মমতে। তহঁতি ভালদৰে বুজাবিচোন ইয়াক তেনেকুৱা কাম দুনাই নকৰিবলৈ। আৰু যদি এইবাৰ তেনেকুৱা কেছ আহে আকৌ, তেনেহ'লে এবাৰী যি হ'ব এনে ব্যৱস্থা কৰিব আৰু। বাকী আৰু তহঁতি জানো, বুজাবিচোন তাক ভালকে। ঠিক আছে যতীন দা, ইয়াক বুজাম। এতিয়া যাওঁ। ঠিক আছে, লৈ যায় দিয়াক। যতীন দা, আপোনাক কিদৰে যে ধন্যবাদ দিম। হ'ব দে, একো কৰিব নালাগে, লৈ যায় দিয়াক, ভালকে বুজাবি। ঠিক আছে, ঐ যাওঁ ব'ল। আৰে ৰাজ, কি খবৰ? আৰে বহুত দিনৰ মূৰত দেখিলোঁ দে তোক। ভালনে? ভাল ভাল, আছোঁ আৰু। আজিকালিতো ডাঙৰ মানুহ হৈ গ'লি, পাত্তাই নিদিয়া হ'লি। ধেত, অলপ কামত বিজি আছোঁ আৰু, তেনেকৈ একো নাই। শুনিছোঁ তই বোলে গাড়ীও কিনিবি এইখিনিতে। গাড়ী ল'ম বুলি ভাবিছোঁ, কিন্তু কি হয় নাজানো আৰু দেই। ব'ল পাৰ্টি কৰিব যাওঁ। তহঁতি দিবি পাৰ্টি? মই খুৱাম, মই। অঁ, অংকুৰ আছে, দীপ আছে, ভাল লাগিব, বৈ না। বৈ, যাবি? বৈ। বৈ। আৰে সকলোচোন ৰেডিয়ে হৈ আছে। আৰে ৰাজ, কি খবৰ? এই ব তোৰ ভালনে? আছোঁ আৰু দে। অংকুৰ তোৰ? ভালেই আৰু দে। ঐ বেগটো খা। বহ। বহ। বেগটো বাক। বনাইছোঁ। ঐ চাবি দে বেগটো। ঐ অলপ কমকৈ দিবি দেই। ঐ ৰাজ, ইয়াক ক'ত লগ পালি? দোকানত। আচ্ছা, দোকানত চিগাৰেট খাই আছিলি? চিগাৰেট খাই আছিলে ই, কিন্তু মই মানিলোঁ কিন্তু দেই। বাইকখন ল'লে ঐ, এতিয়া আকৌ গাড়ী এখন ল'ব। ঘৰো বনাই আছে ই। আকৌ ঘৰো সেইটোৱে। বনাইছ তই। নাই ইয়াৰ কথা শুনি থাকোঁতো মই। পইচা ক'ত পাইছে আৰু সি, বুজিছ। ঠিকে আছে, লগৰ এজনৰ উন্নতি হ'লে আৰু ভাল লাগে। আজিকালি পইচা আহে আৰু যায়, বুজিছ। আৰে কি কবি। ঐ পানী অলপ দে। তই পানী নালাগে খাবলৈ। এই পানী অলপ দে। দে। এই নিদিবি। ঐ তেন্তে ধৰ। এই আজি দেৰি লগৰ নকৰিবি নামত আৰু। দেই। চিয়েৰ্ছ। ঐ চিগাৰেট ল। এই ৰাজ, এই জ্বলা। এই গিলাচটো দে। কমকে দেই। আৰে হে খাচোন খা। ইমান দিনৰ মূৰত আহিছে সি। ইমান সি দিনৰ মাল নাখায় পাছত বোলে, তোক লগ চাহ। পাইছো। ঐ, ঐ পানী পানী দে, অকণমান দে। পানী অকণ দে। পানী অকণমান দে পানী অকণমান দে। এ হ'ব দে, একদম ঠিক ছেভ আছে। ৱাটাৰ, ছেভ ৱাটাৰ। ল ঐ ৰাজ, খাচোন খা। কিমান দিনৰ পাছত তোক লগ পাইছো। ইয়াক লগ নোপোৱা কিমান দিন হ'ল কচোন তহঁতি। ইয়াক দেখ কেতিয়াবা। মাল কাটি আছোতো। ঐ চিগাৰেট ল, চিগাৰেট। এই জ্বলা চিগাৰেট এটা জ্বলা। এই জ্বলাই দে আকৌ ইয়াক। জ্বলাচোন। কেলে চিন্তা কৰি আছ, জ্বলাই দি। জলদি জ্বলা না। মজা। তহঁতি কথা এটা কচোন, 1869 চনত কাৰ জন্ম হৈছিল? য়েছ, মহাত্মা গান্ধীৰ জন্ম হৈছিল আকৌ। তই জান দেই। অকণমান আৰু। তইচোন চব জান। কচোন 1872 চনত কি হৈছিলে? সেইটোহে নাজানো, ক এতিয়া। কি আছিলে বাৰু?
ময়ো নাজানো নহয়। ক বাকীকেইটা ক জান মই নাজানো দেই। নাজানিছো নহয়। মহাত্মা গান্ধী 3 বছৰ হৈছিলে আকৌ। ঠিক কৈছ। তই 3 বছৰ হিচাপ কৰি থৈছ হাৰামি চালা। ঐ ৰাজ শুন আকৌ, তোৰতো আমি সৰু পৰাই লগৰ। ক ভাই, পাৰ যদি সহায় অলপ কৰ না। কি কৰিব লাগে? আৰে তহঁতৰ কাৰণে মই জান দি দিম। কি কৰিব লাগে সেইটো ক। জান দিব নালাগে, মোৰ তো চাকৰি গ'লেই। আকৌ দীপেনো অটোখন চলাই কেইটকা পায়? কোনোমতে ঘৰখন চলাই আছে আৰু, তাতে আৰু ছোৱালীজনীও ডাঙৰ হৈছে এতিয়া। আৰে মই কি কৰিব লাগে সেইটো ক। তই য'ত কাম কৰ এই আমাকো সুমিয়াই দে তাত। তোক যি লাগে তাকে দিম। ঐ ৰাজ, কি হ'ল? একো নকলি যে তই? তহঁতি কৰিব পাৰিবি জানো? পাৰিম পাৰিম। কামটোত বহুত ৰিস্ক আছে। কেতিয়া কি হয় একো গম নাপাবি, কিন্তু কৰিব পাৰিলে পুৰা মাল পাবি। আমাক এতিয়া অকল পইচা লাগে। যেনেকুৱা কাম হ'লেও আমি কৰিম। বঢ়িয়া। তেন্তে শুন, কালি 3টা বজাত তহঁতি ওলাবি। মই বছৰৰ ওচৰলৈ লৈ যাম। আমি ৰেডি থাকিম। হ'ব, ঠিক আছে। তই ৰেডি থাকিবি কাইলৈ। ঠিক আছে। মালটো বাক। হ'ব এতিয়া পেকটো বনা। খা। Detroit,